Hello everyone, Sodre's blogger অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ গ্ৰুপৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু আজি হৈছে 30 ডিচেম্বৰ। প্ৰত্যেক বছৰে যেনেদৰে জোৱাই যাওঁ আপোনালোকক কৈছিলো তো আমি আজি ৰাতি আমাৰ 10টা মান বজাত আমি ওলাম আমি যাম জোৱাই তো ইয়াৰ দিনত নিকি আৰু মই মন্দিৰ গলো মন্দিৰ গৈ শনি মন্দিৰ গলো যেহেতুকে শনিবাৰ আছিল শনি মন্দিৰত গৈ দুটাই পূজা পাঠ অকমান কৰিলো যাতে দিনটো ভালে ভালে পাৰ হয় আৰু ৰাতি আমি ভালদৰে যাব পাৰো সকলো যাতে শুভ হয় আমি আহি গলো বিশালত কাৰণ কিছুমান একদম লাগতিয়াল বস্তু আছিল তো সেইটো কাৰণে বস্তুখিনি লৈ যাও এইটো লছন এক পেকেট ওকে গাইস আমি আইছিলো বিশালত আজি থৈ কিবা দুটা বস্তু কিনিব আহিছিলে কিন্তু এক বস্তা বস্তু কিনি লৈ গৈ আছে মানে কয় কিবা এটা কৰি কিবা এটা মানুহে এটা গম পায় জানিবই পাৰে না নিজৰ কাপোৰ লৈছে ইমান টকা দিছে ইমান দীঘল দিছে মানে আজি তো খালি মই তেল ল'ম আৰু মই বডি এটা কাম এয়া প্ৰগ্ৰামত যাব মানে জোৱাই যাবৰ কাৰণে গোটেইখিনিয়ে আহি পাইছে যিদিনাখনে আমাৰ প্ৰগ্ৰাম থাকে সিদিনাখনে ইহঁতক যদি 4টা বজাত মাতো ইহঁতে 6টা বজাত আহে কিন্তু আজি যে জোৱাই যাব সেই ফুৰ্তিতে ইহঁতক মই মাতিছিলো ৰাতি 9টা বজাত আৰু ইহঁতে আহি পাইছে সন্ধিয়া 5টা বজাতে তো এতিয়া উপায় নাই আৰু এয়া দেখিছে নহয় সবৰে লেকচাৰ মাৰা আৰম্ভ হৈ গৈছে কোনো ৰিহাৰ্সেল নকৰে অকমানো প্ৰেক্টিচ নকৰে আৰু এই নিকি আপোনালোকে গমে পাইছে ৰাতিপুৱা 5টা বজাতে আহি পাইছে তাই আৰু এটা মন্দিৰ গৈছিলো কাম কৰিছো তাৰপিছত মোৰ লগত মন্দিৰ গৈছে বিশালত গৈছে তো যিয়ে নহওক আৰু তেল আৰু চহেৰি নিব গৈছিলো মই বডি ওয়াশ আনিছো 51 বজাৰ এতিয়া সময় হৈছে 8:11 আমি কেইটা বজাত যাম 9টা বজাত কৈছে বাট 9টা নহয় 10টা বাজিব ঠিক আছে আমি খানা খাম বাহিৰত হয়তো লেট হয় এঘণ্টা তো আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো একদম ঠেলা হেঁচা অৱস্থাত বৰ্তমান পাইছে আৰু অলপমান পিছতহে আমি গোটেইখিনি নিজৰ নিজৰ স্থান গ্ৰহণ কৰিম ভালদৰে মানে থেপা থেপিকে নহয় অৱশেষত আমাৰ হেৰুৱা গাড়ীখন বিচাৰি পালো আমাৰ গাড়ীখনৰ নাম হৈছে স্কৰপিঅ কিন্তু স্কৰপিঅখনৰ অৱস্থাটো এইখনত লৈ যাব বোলে আমাক চাওকচোন ইমান চাফাকৈ ৰাখিছে মানে চেলেকি দিব মন গৈছে ইমান সময় ধেমালি কৰা থকা হৈছিলে আমি সেইখন স্কৰপিঅ নহয় আমি এইখনতহে যাম এইখনত একচুৱেলি চাউণ্ডৰ কিবা বস্তু উঠাব গৈছিলে তো সেইটো কাৰণে দেখুৱাইছিলোঁ কিন্তু আমাৰ মেইন দিগন্ত দা এখন গাড়ীৰ মালিক আৰু আপোনালোকে দিগন্ত দাক যদি চিনি নাপায় লাষ্ট ইয়াৰ 31ৰ ভিডিঅ'টো চাব সেইটো ভিডিঅ'ত দিগন্ত দাক মই উলিয়াইছিলোঁ আৰু এইখন গাড়ীও দিগন্ত দাৰে হয় এতিয়া বৰ্তমান আমাৰ লাগেজখিনি এইখন গাড়ীত আছে এতিয়া আমি এইখন গাড়ীত শিফ্ট কৰিম আৰু আমাৰ ডান্সাৰ্ছখিনি এইখনত বহিব আৰু এয়া সবে আমি 4জনী এইখনত বহিছোঁ আৰু বাকী 3জনী সেইখনত আৰু আমাৰ গাড়ী চলাই আছে আমাৰ মইনাদা সবৰে মৰমৰ মইনাদা আৰু মইনাদাক দেখা পাই থাকিব কাৰণ মইনাদা লাষ্ট টাইম আমাক চিকেন আনি কিনে খুৱাইছিলে য'ত আমাক ভেজ দিছিলে তো এইবাৰ আমাক মইনাদা ইমানখিনি সহায় কৰিব বুলি আমাৰ আশা থাকিল বাকী আমাৰ ছোৱালীকেইজনী ধুনীয়াকৈ বহি লৈছা আৰু আমি 4জনী স্কৰপিঅত বহিছোঁ সিহঁত 3জনীক এইটো কাৰণে ইনোভাখনত দিছোঁ প্ৰত্যেকবাৰে আমি 31ত স্কৰপিঅতে যাওঁ তো এইখনত নগ'লে আমি যোৱা যেন নাপাওঁ নেকি ইয়েছ তো বলক আৰম্ভ কৰোঁ দিয়ক এয়া ৰাতি 12:30 বাজিছে আৰু এতিয়া আমাৰ ৰাইজে ভাত খাব আমাৰ দাদাই খাই আছে কি বনাইছে স্পেচিয়েল আলু ভাজি একমাত্ৰ আমাৰ বাবে আৰু সিহঁতকেইজনী খাই লৈ গাড়ীত শুই আছে পেটলিছ হাই গাইস ঠাণ্ডা লাগছে ঠাণ্ডা দিনত ঠাণ্ডা নালাগি তোমাৰ গৰম লাগিব সিলম পাই নাই গাইস শ্বিলঙত নাযাওঁ গাইজ আমি শ্বিলঙত নাযাওঁ গাইজ আমি জোৱাই যাম নাজানো গাইস তাতে গাইজ ঠাণ্ডা নহয় অলপ গৰম কিন্তু মোৰ ঠাণ্ডা লাগিছে গাইস কিমান ঠাণ্ডা লাগছে শুব পালে শান্তি ন ইয়েস মুস্কান কোৱা বা আমাৰ মুস্কানৰ ষ্টাইল লিখিছে ৰাইজ এই ৰাতি 1টা বজালৈকে আইলনা চাইলনা লগাই তাই বেচেৰি ব্লাছাৰ লগাই ৰাতিপুৱাই লগাইছো প্ৰগ্ৰামত যাম বুলি কি ধুনীয়াকৈ ৰেডি হৈ আহিছিল আমি ওলালো দেই ৰাইজ একেবাৰে জোৱাই লাগে বোলো জয়
ভগৱানৰ নামটো শান্তিত ল'ব নিদিয়ে দেখছে না আমাৰ মইনা দে অত্যাচাৰ কৰি দিছে আমাক এই আমি গোটেইবিলাকে বহি ল'লো অকণমান এডজাষ্ট কৰিছোঁ আৰু উপায় নাই ব'লক একেবাৰে লগ পাম ৰাতিপুৱা